দাদা দাদা বৌ অ বৌ দাদা বৌ হা ভণ্টি দেখো কি খবৰ এই যে থৌ এইগিলা থৌ ইয়াতে থৌ কি খবৰ তই দেখো বহুত দিনৰ মূৰত আহিলি ভালনে খবৰ অ দাদা মই একেবাৰে গুচি আহিলো কি হা হা তই কি কৈছা এইগিলা অ বৌ মই সঁচাকৈ গুচি আহিছো বুঢ়ী আৰু জীয়েকৰ কাৰণে মই থাকিব নোৱাৰো এইখন ঘৰত আৰু মই চিৰজীৱনৰ কাৰণে এইখন ঘৰত থাকিব আহিছো তই ক'ত থাকিব আহিছা তই ইয়াতে থাকিব নোৱাৰা আমাৰ হাত ডাঙৰ হৈছি হেৰি তই য'তে মই মৰগে কুলক্ষণি জাত কৰবা হেৰা শুনছা হেৰা দে কি কওঁ তাই আমাৰে বনি তাইক যদি আমি এনেকে অৱহেলা কৰো মানুহে আমাক কি বুলি কব তাই যিমান যি কি হওক বিপদত পৰি ঘৰত আহিছি এতিয়া তাইক আমিয়ে ৰাখবা লাগবো তাই ক'ত যাব নহলি হ'ব হ'ব নহলে এটা কাম কৰা কি থাকে যদি থাকক দিয়া তোমাৰ যদি ইমানে থাকিবা দিয়াৰ ইচ্ছা তাই কিন্তু ইয়াতে মুঠৰ ওপৰত আমাৰ ঘৰত থাকিবা নোৱাৰে গাড়ীৰ পিছফালৰ পৰি থকা ঘৰটোতহে থাকিবা লাগব আমাৰ লগত তাই কিন্তু থাকিবা নোৱাৰে হ'ব দে নহ'লে মই সেইটোৱে কৰো ভণ্টি অ ভণ্টি উঠ তই চিন্তা কৰিব নালাগে শুনছে বৌৰে আৰু মই আলোচনা কৰিলো আমাৰ বাৰীৰ পিছফালে থকা ঘৰটো গৈ থাকবি তোক ঘৰটো দেখাই দেৱা তোলো বল বাৰীৰ পিনে বল এই সেইটো কোন ছোৱালীনো তেনেকুৱা দেখোন কলা মলা একদম ভূতিনী যেন পাই দেখোন ধৰিবই নোৱাৰি ন গোটেই দেখোন এক্সকিউজ মি মই মানে নতুনকৈ ইয়াৰ শুৱালকুছি মেডিকেল পষ্টিং হৈছিলোঁ মেডিকেলখন কোনফালে যাব লাগিব মেডিকেলখন আপুনি এইফালৰ পৰা এনেকৈ যায় লেফ্ট চাইডে যাব হয় হয় লেফ্ট চাইডে যায় হয় অলপ আগত আপুনি সুধি দিব মেডিকেল চক কোনখিনি হয় হয় মেডিকেল চক যাই পেলাই আপুনি মেডিকেলখন পাই যাব ঠিক আছে হা লগ পাই ভাল লাগিল বাৰু আপুনি ক'ৰ পৰা আহিছে মই নলবাৰীৰ পৰা আহিছোঁ মই মানে ইয়াতে থাকিম যিহেতু তোমালোক লগ পাই থাকিম আৰু গোটেইবোৰক বাৰু ঠিক আছে ভাল লাগিল লগ পাই নেক্সট টাইম লগ পাম তোমালোকক মই আহিছোঁ এতিয়া হ'ব বাৰু থেংক ইউ ই মানে আমাৰ গাঁওখন বহুত বেয়াৰ ফালে যাই আছে আমি কথাটো মানে ইফালেও অসুখতা কৰি আছে গোটেই মানে চুপাৰটোৰ মানুহখিনি হা আৰু আমাৰ ডেকা ল'ৰাও বহুত মৰিল নতুনকৈ উঠি অহা ডেকা ল'ৰাগিলা গতিকে কিবা এটা উপায় কৰিব লাগিল আমি এই ৰ মই এটা কথা লক্ষ্য কৰিছোঁ যেতিয়াৰ পৰা ভূপেন কাকাৰ বনীক আমাৰ গাঁৱত আহি তেতিয়াৰ পৰা আমাৰ গাঁৱৰ খেতিটো হয়ে সেইকাৰণে তাইক আমি কিবা এটা ব্যৱস্থা কৰি খেদিব লাগব এই গাঁৱত যদি নেখেদো আমাৰ গাঁওখন লাষ্টত যাই মৰি খেলি হ'ব গম পাইছে না এটা এটাকে মৰি মৰি গোটেই মৰি খেলি হৈ যাব গতিকে এইক আমি বেছি দেৰি কৰিব নোৱাৰা পাৰিলে আজিয়ে খেদিব লাগব আমি হা ঘৰত যায় গিৰিয়েক টকালতে মৰিল তাৰে 2 দিন পিছত শহুৰেকটোও মৰিলে ভাই গাঁৱত আছে আমাৰ গাঁৱত এতিয়া যদি তাই আমাৰ গাঁৱত থাকে আমাৰ গাঁওখন অকালতে তাকেইতো কৈ আছো মই গতিকে তাইক আজি মানে সোনকালে খেদাৰ মানে চেষ্টা কৰিব লাগে আমি বুজি পাইছে না নহ'লে আমাৰ গাঁওখন আৰু বেয়াৰ ফালে যাব এই সিফালে অসুখ হৈয়ে আছে মানুহবিলাক মানুহ নহয় ডাইনী হিচাপেহে সোমাইছে তাই ডাইনীয়ে এতিয়া তাই মানুহ বুলি ক'ব নোৱাৰি তাইক ডাইনী বুলিয়ে ক'ব লাগিব আমি গতিকে এতিয়া এনেকৈ ৰৈ থাকি আপোনাৰ আমাৰ বল তাইক আমি উলিয়াই আনি খেদি দিওঁ গাঁৱৰ পৰা গাঁৱত পাই লাঠি এটি ল'বি দেই
কৰিছা কি কৰিছা এইবোৰ কি কৰিছা এই ছোৱালীজনীক ছাৰ এই ডাইনী হয় কোনে ক'লে এই ডাইনী মানুহ বুলি? নহয় কোনে ক'লে ডাইনী ছাৰ বুলি? এই নিজৰ গিৰিয়েকৰ ঘৰখন শেষ কৰি থৈ আহি আজি আমাৰ গাঁওখন শেষ কৰিবলৈ ওলাইছে এইটো তেজমঙৰ আপোনালোক মোৰ দৰে এই যে এজনী তেজমঙৰ ছোৱালী এই হয়, ডাইনী কিয় সজাইছে আপোনালোকে কিন্তু ছাৰ, এই উঠোৱা, উঠোৱা, আমাৰ উঠোৱা, ধৰা, ধৰা, আমাৰ ধৰা, উঠোৱা। এই এজনী আপোনালোক আৰু মোৰ দৰে এই এজনী তেজমঙৰে ছোৱালী কিবা মানসিক কাৰণত হয়তো এনেকুৱা অৱস্থা হৈছে আপোনালোকে তাইক ডাইনী সজাব নালাগিছিল আৰু আজিকালি অসমৰ সমাজ ব্যৱস্থা এনেকুৱা হৈছে এনেকুৱা ধৰণৰ অন্ধবিশ্বাসবোৰৰ কাৰণে আমি অসমীয়া সমাজ হয়তো বহু ক্ষেত্ৰতে আজি পিছ পৰি আছো এই আপোনালোকে চাওক এনেকুৱা কম বয়সীয়া ছোৱালী এজনীক আপোনালোকে ডাইনী সজালে শোভা পায় নেকি আমাৰ সমাজ ব্যৱস্থাখন এনেকুৱা কৰিব নালাগে আমি ইয়াৰ সলনি কৰিব লাগে আমি এই কথাবোৰ কেনেদৰে সলনি কৰিব পাৰোঁ তাৰ বাবে আমি যুঁজ দিব লাগে ডাইনী বোলা কোনো ধৰণৰ শব্দ নাই ডাইনী হৈছে আমাৰ মানুহৰ মগজুৰ এটা ডাঙৰ বেমাৰ বৰ্তমানৰ যুগত এনেকুৱা ধৰণৰ কথাবোৰ শোভা নাপায় তোমালোকতো জানা বুজা ল'ৰা তুমিওতো জানা বুজা ল'ৰা ডেকা ল'ৰা তুমি এইবিলাক কথা কৰিলে শোভা পায় নেকি ভাবি চোৱাচোন এবাৰ আজিকালি ছোৱালীয়ে আকাশত চন্দ্ৰলৈ গৈছে হিমা দাসৰ দৰে এনেকুৱা এজন দৌৰবিদ আমাৰ অসমৰ পৰা ওলাইছে কিন্তু তোমালোকে ইয়াত ডাইনী প্ৰথাতে লাগি আছা এতিয়াও এনেকুৱা ধৰণৰ মানসিকতাবোৰ সলনি কৰিবৰ হ'ল এতিয়া আৰু এইবিলাক ভাবি নাথাকিবা এতিয়া বিজ্ঞানৰ যুগ বিজ্ঞানে আমাৰ সমাজখনক বহুত আগুৱাই লৈ গৈছে এনেকুৱা সৰু সৰু কথাত যদি আমি লাগি থাকো তেতিয়াহ'লে আমি সদায় পিছ পৰি থাকিব লাগিব এতিয়া তোমালোকে বুজি পালাতো ঠিক আছে এই যাতে দ্বিতীয়বাৰ তোমালোকে এইটো ভুল নকৰা ধৰা ধৰা এক ধৰা ডক্টৰ তাত লৈ গ'ল বোলে